এটা গ্ৰুপত 100 জনকে দিছে বুলি গম পাইছো বৰ্তমানলৈকে সেয়ে তোমালোকক মই ভিডিওটো বনাই দিছো এইবাৰ ভেকেন্সি বহুতখিনি আছে প্ৰায় অসমত 300 মান ভেকেন্সি আছে বুলি কৈছে তাৰে টেটমেনো আছে জিডি আছে আৰু ক্লাৰ্কো আছে তোমালোকে যদি ক্লাছ 8 পাস কৰি থৈছা তোমালোকে টেটমেনত দিব পাৰিবা আৰু যদি ক্লাছ 10 পাস কৰিছা জিডি পাৰিবা লগতে হাই সেকেন্ডাৰী পাস ক্লাৰ্ক আৰু লগতে তোমালোকৰ বয়সটো গম পাইছা 42 লৈকে দিয়া আছে বুলি মই গম পাইছো আৰু লগতে প্ৰথমে তোমালোকৰ অফলাইন ডকুমেন্টখিনি চেক কৰিব যেহেতু ৰিপৰ্টিং টাইম ৰাতি 2টা বজাৰ পৰা ষ্টাৰ্ট হ'ব প্ৰথমে তোমালোকৰ ডকুমেন্টখিনি চেক কৰিব গোটেইখিনি অৰিজিনেল ডকুমেন্ট যদি তোমালোকৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ লগত ডেট অফ বাৰ্থটো মিল হোৱাকে এডমিট কাৰ্ড বা বাৰ্থ সাৰ্টিফিকেট লৈ যাবা আৰু লগতে ক্লাছ 8 পাছৰ এডমিট মাৰ্কশ্বিট লৈ যাবা হাই সেকেন্ডাৰী পাছ এডমিট মাৰ্কশ্বিট আৰু লগতে ক্লাছ 10 পাছ এডমিট মাৰ্কশ্বিট আৰু লগতে তোমালোকৰ আইডি প্ৰুফ লৈ যাবা আৰু লগতে এখন আমাৰ ইণ্ডিয়ান আৰ্মিত এখন ডমিচাইল পিআৰচি বুলি লাগে সেইখন তোমালোকৰ ডিস্ট্ৰিক্ট কোডতে ওলাব পাৰিবা আৰু নমস্কাৰ গুড মৰ্নিং মই পলাশ আপোনালোকে চাই আছে পলাশ আছাম এটা বহুতে ভাল খবৰ লৈ আছো কাৰণ অসমত টিএ আৰ্মি অহা 12 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু কোনে কোনে অসম পুলিচৰ ফিজিকেল টেষ্ট কম নম্বৰ পাই থৈছা বা ফিজিকেল টেষ্ট বেয়া হ'ল তেওঁলোকক কৈছো বিশেষকৈ আৰু কোনে কোনে টিএ আৰ্মি দিম বুলি ভাবিছা প্ৰেক্টিছ কৰি আছা তোমালোকে ভিডিঅ'টো চোৱা শেষলৈকে তেতিয়া গম পাবা প্ৰথমতে আহিছো টিএ আৰ্মি আমাৰ যেহেতু 1600 মিটাৰ ৰানিং কৰিব লাগিব তাৰে গ্ৰুপ 1ত এক্সিলেন্ট মাৰিলে 60 মাৰ্ক আৰু গ্ৰুপ বিত সোমালে 40 মাৰ্ক আৰু যেহেতু বয়স এবাৰ বৃদ্ধি কৰিছে মানে বেছি বয়সলৈকে কেণ্ডিডেটে ইণ্টাৰভিউ দিব পাৰিব কাৰণ 18 পৰা 30 বছৰলৈকে যোনসকলে ৰানিং কৰিব তেওঁলোকক সময় দিব 5.5 মিনিট আৰু 5 মিনিট 45 ছেকেণ্ডত সোমালে তেওঁলোকে ৰানিং পাছ কৰিব আৰু 30 প্লাছ যোনসকলৰ বয়স আছে তেওঁলোকক 6.5 মিনিটৰ পৰা 6 মিনিট মানে প্লাছ আছে তোমালোকে চিন্তা কৰিব নালাগে সেয়ে ৰানিং টাইমটো বেলেগ বেলেগকে দিব আৰু লগতে ৰানিং পাছ কৰাৰ পিছত তোমালোকক পুল আপ মাৰিব দিব পুল আপ তোমালোকৰ 10টা মাৰিব লাগিব আৰু পুল আপ পাছ কৰাৰ পিছত তোমালোকৰ এডাল জিগজাগ বেলেন্স আছে তোমালোকৰ জিগজাগ বেলেন্সত খোজ কাঢ়িব দিব আৰু এটা 9 ফুট জাম্প মাৰিব দিব 9 ফুট জাম্প মাৰিব দিব তাৰপৰা তোমালোকে যদি সেইকেইটা ইভেন্টত পাছ কৰা তোমালোকৰ মেডিকেল টেষ্ট ডাইৰেক্ট মেডিকেল টেষ্ট কৰিব তাৰপিছত ডকুমেন্ট ভেৰিফিকেশ্যন কৰিব যদি সকলোবোৰ ঠিক থাকে তোমালোকৰ পৰীক্ষা দিবলৈ মাতিব আৰু পৰীক্ষা যেহেতু বেছি দিন নিদিয়ে সময় মাত্ৰ 18 দিন নে 20 দিন পৰীক্ষা দিয়ে পৰীক্ষা দিয়াৰ পিছত তোমালোকৰ মেৰিট লিষ্ট আৰু জয়নিংও সোনকালে হৈ যায় আৰু যেহেতু অসমত 3টা ইভেন্ট পাতিছে কাৰ কোনটো ইভেন্ট আছে কমেন্ট কৰি দিবা মোৰ পৰিছে শিলচৰতে আছে আমাৰ আৰু লগতে 3টা ইভেন্ট গম পাইছা শিলচৰ কোকৰাঝাৰ আৰু ডিব্ৰুগড় টিএ আৰ্মি অপেন ৰেলীত মানে 300-400 ৰানিং কৰিব দিয়ে এটা গ্ৰুপত তাৰে 10টা 20টা ৰখায় সেইটো নহয় তোমালোকৰ টাইমৰ মতে ৰখাব টাইমটো চাব আৰু এটা কথা সঁচা কথা যেহেতু ইণ্ডিয়ান আৰ্মিত এটা গ্ৰুপত 10 জন গ'লে 10 জনে ৰখাব এজন গ'লে এজনে ৰখাব প্ৰথমতে সোমাবলৈ চেষ্টা কৰিবা সেয়ে তোমালোকৰ ভিডিঅ'টো যোগে জনাই দিছো ইউটিউবত বহুতখিনি ইণ্ডিয়ান আৰ্মি মেডিকেলৰ বিষয়ে তোমালোকে সাৰ্চ কৰিলে পাই যাবা মেডিকেল চেক কৰি ল'বা আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিলো আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মই যেতিয়া নতুন আপডেট পাওঁ তোমালোকক দিবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ যেহেতু 12 তাৰিখৰ পৰা ইণ্টাৰভিউ হ'ব যদি মই ভিডিঅ' পাওঁ কোকৰাঝাৰ হওক ডিব্ৰুগড় হওক বা শিলচৰ হওক মই যদি ভিডিঅ' পাওঁ তোমালোকক আপলোড কৰিম তোমালোকে চাবা চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া সেইবাবে পলাশ আছাম ইউটিউব চেনেলটো মোৰ আপডেটবোৰ পাই থাকিবা আজিলৈ বাই